তো গাইজ ইমানেই ঘন কুঁৱলী, এয়া চাওক মোৰ হাত আৰু হেলমেটৰ গ্লাছৰ পৰা টপ টপকৈ পৰি আছে কুঁৱলী। মৰ্ণিং, কি খবৰ আপোনালোকৰ? ভালে নিশ্চয়। মই এতিয়া টাইম হৈ গ'ল 6টা, 6:30 বাজিছে। মই যাব ওলাইছোঁ ডিউটি। এইফালে চাওক গাড়ী ৰেডি কৰিলোঁ, এয়া বাইক স্কুটি। ডিউটি টাইম হৈ গ'ল, এতিয়া যাবলৈ ওলাই আছোঁ। আপোনালোকে চাই থাকিব ধুনীয়াকৈ। বন্ধুসকল, এইটো হৈ গ'ল আমাৰ গাঁৱৰ ৰাস্তাটো, আৰু ৰাস্তাৰ দুই কাষে চাওক চেগুন গছৰে ভৰি আছে। ৰাতিপুৱা ৰাতিপুৱা মানে ইমান ধুনীয়া লাগে, এটা সুন্দৰ পৰিৱেশ। চাওক আপোনালোকক মই দেখাই আছোঁ, একদম কি ধুনীয়া লাগিছে। আৰু মই ঠাণ্ডাও লাগিছে, জেকেট লগাই লৈছোঁ আৰু ওলাই আছোঁ। ৰাস্তাত গাড়ী চলিছে আৰু এখন দুখনকৈ। মোৰ আগে আগে এখন টেম্পু গৈ আছে, আৰু ইয়াত দুজন মানুহ আছে, কিন্তু ভালকৈ ধৰিব পৰা নাই। আপোনালোকে চাই থাকিব সকলোবোৰ, মই দেখাই আছোঁ ধুনীয়াকৈ। এতিয়া মানে NH 15 আছোঁ, আৰু এয়া চাওক কুঁৱলী। আজি ভিডিঅ'টো বিশেষ একো নাই, মানে কুঁৱলী স্পেচিয়েল। তো গতিকে ভাবিছোঁ আপোনালোকক অলপ দেখাই দিওঁ। আৰু যিসকল সোনকালে নুঠে, মানে ময়োতো নুঠোঁ বাৰু, ডিউটি থকাৰ কাৰণে সোনকালে উঠিব লগা হয়। তো চাওক ইমান ঘন কুঁৱলী, একো দেখা নাপায়। আপোনালোকে দেখিছে নিশ্চয়। বিশেষ একো কাৰণত ভিডিঅ'টো বনোৱা নাই, জাষ্ট মানে 2025 আজি বেছি পৰিছে কুঁৱলী। এইটো কাৰণে ভাবিছোঁ অলপ ফেচবুকত মই ধৰিলে অলপ সাঁচি ৰাখোঁ। চাওক মই NH 15। ৰাতিপুৱাই বাইক চলাবলৈ ইমান ঘন কুঁৱলী, একো দেখা নাপায়। দেখিছে নহয় নিশ্চয় আপোনালোকে। বন্ধুসকল, মই এতিয়া পাই গ'লোঁ আহি ডিপুতা, আৰু এতিয়া আছোঁ ডিপুতা দলঙৰ ওপৰত। চাওক ইমান কুঁৱলী, ৰাতিপুৱা গাড়ী চলাবলৈ কিমান অসুবিধা হয় আপোনালোকে চাওকচোন। তেতিয়াহ'লে কিমান প্ৰব্লেমত, মানে ৰাতিপুৱা গাড়ী চলালে কিমান অসুবিধা হয় চাওক। এই ভিডিঅ'টো চালে আপোনালোকে গম পাব। আৰু এইফালে এয়া গাড়ীও চলি আছে। বিশেষকৈ দলঙৰ ওপৰত বেছি ভয় লাগে ৰাতিপুৱা, কাৰণ কুঁৱলী যিহেতু ঘন, তো গাড়ী চলাবলৈ বহুত ৰিস্ক হয়। তথাপিতো ডিউটিটো কৰিবৰ বাবে আহিবতো লাগিবই, সেয়ে আপোনালোকক দেখাই দিলোঁ। তো বন্ধুসকল, এতিয়া চাওকচোন, মই নিজকে মানে নেদেখা হৈ গৈছোঁ, আৰু ব্লাৰ হৈ গৈছে, মানে ইমানেই কুঁৱলী পৰিছে। আৰু মোৰ হেলমেটৰ গ্লাছ উঠাই ল'ব লগা হৈছে। তো এতিয়া আহি পাই গ'লোঁ তিনিআলি, আৰু এয়া চাওক তিনিআলি পালোঁহি। ইফালে অলপ কম বাৰু। বন্ধুসকল, ধন্যবাদ আপোনালোকে ভিডিঅ'টো ইমান ধুনীয়াকৈ চাই আছে, আৰু উৎসাহ দিছে, মৰম দিছে। সদায় এনেকৈ মৰম দি যাব। সকলোলৈকে ধন্যবাদ, আৰু সকলোৰে দিন শুভ হওক। আজিলৈ বিদায়। ধন্যবাদ।